PGR VGR long le puthak diphu rong supialong kache songbom unahut soluk soda katomon ki japon ki duko putha hamphang song AJYCP ACYPA AAAA ATASU AAMSU song photum pen phirangkia mai kang nipon pai pai chikloni phai trok siani ani kangsam por phai trok ra chitima por bukajan CCI guest house along AJYCP ACYPA AAAA ATASU AAMSU hamphang song atum chingrum si kidam tang ni phai trok arni dipurong supia long song dhorom chipu pe pin pen khironia long PGR VGR puthak kache song bomahut law and order police atum pen sorlu atum phan areng hu ke paso anparta heli blank fire ke up anchotakali ahireng tang rak pen areng hu ke sonanga puthak pin rem ponlo son si alang litum pen kaning je pon ke jongsi abarim akhayatum karbia hom dimasa kosari pen kidanglok karbiang longlong ke dua barim akhayatum jongsi akimang aputha kache song sorkar phan lamthi sita chepaklang longle lipute nilitum pen sitami kiwang jilangani sodak pen kache song me de ingthur nangkok popusi aning kipung aning ke kang pen AJYCP tiripi klembang phu jitu phukon sodak pen phirangkia mai long pen lamthi chepaklang pon jua kali diput যে PGR আৰু VGR যে এফেকশনৰ তথা যিসকল তাত বহিৰাগত লোকে মাটি বেদখল কৰি বসবাস কৰি আছে তেওঁলোকৰ উচ্ছেদৰ বাবে এটা গণতান্ত্ৰিকভাৱে গণ আন্দোলন চলাই নিছিলে কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে দুখৰ বিষয় আমি ভাৰতবৰ্ষৰ নিচিনা এখন গণতন্ত্ৰ দেশত বসবাস কৰিছোঁ গণতন্ত্ৰৰ দেশত বসবাস কৰি আমি সকলোৰে গণতান্ত্ৰিকভাৱে যিকোনো আন্দোলন কৰা আমাৰ অধিকাৰ আছে আমাৰ ন্যায্যতা হেতু দাবী কিন্তু চৰকাৰখনে বিশেষকৈ কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে যোৱাকালি যি আন্দোলনকাৰীসকলক যি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ উপৰিও যি ব্লেংক ফায়াৰিং কৰিলে তাক আমি কেউটা জাতীয় সংগঠনে তীব্ৰভাৱে আৰক্ষী প্ৰশাসনক ধিক্কাৰ আৰু নিন্দা দিছোঁ চৰকাৰৰ ওচৰত আমাৰ আহোম সভাই এইটো দাবী তুলিছোঁ যে কাৰ্বি আংলং জিলাত বসবাস কৰা যিখিনি খিলঞ্জীয়া মানুহ আছে জনগোষ্ঠীয় মানুহ আছে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা হ'ব লাগিব তেওঁলোকৰ মাটি ভেটি সুৰক্ষিত হ'ব লাগিব আৰু মাটিৰ অধিকাৰ খিলঞ্জীয়া ৰাইজৰ হাতত থাকিব লাগিব বহিৰাগতই যাতে ইয়াত আহি দপদপাই থাকিব নোৱাৰে স্বায়ত্তশাসিত পৰিষদলৈ মোৰ অনুৰোধ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে তেওঁলোকে এজন পদক্ষেপ লয় আৰু আমাৰ জনগোষ্ঠীসকলৰ ৰাইজৰ কৃষ্টি সংস্কৃতি ভাষা মাটি ভেটি যাতে সুৰক্ষিত কৰে তাৰ বাবে অনুৰোধ জনালোঁ আমি অনুৰোধ কৰিছোঁ আৰু প্ৰশাসনক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু লগতে দাবী জনাইছোঁ যে এই খিলঞ্জীয়া মানুহৰ সুৰক্ষিত হ'ব লাগে আৰু বহিৰাগত অতি শীঘ্ৰে তেওঁ উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ হ'বলৈ আমি দাবী জনাইছোঁ আৰু বহিৰাগতৰ দপদপনি ইয়াত নচলিব কোনো কাৰণত আৰু আমি চলিব নিদিওঁ বহিৰাগতৰ দপদপনি ইয়াত চলিব নিদিওঁ আৰু ইয়াত যিসকল খিলঞ্জীয়া আছে খিলঞ্জীয়াৰ দপদপনি চলিব আৰু তেওঁলোকে যি মাটিৰ কাৰণে বহিৰাগতে ইয়াত আহি মাটিৰ কাৰণে যিটো আপোনাৰ তেওঁলোকে বসবাস কৰিব লৈছে কোনো কাৰণত তেওঁলোকক আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে আমি মণ্ডলসকলকো কৈছোঁ তেওঁলোকৰ মাটি পট্টা দিব নালাগে সেইকাৰণে আমি সৰু টাইম ছাত্ৰ সন্থাই আৰু আমি পাঁচটাকৈ জাতীয় সংগঠনে আমি দাবী জনাইছোঁ এইটো যোনজনে এইটো অত্যাচাৰ কৰে তেখেতৰ ওপৰত আমি শাস্তি হ'ব লাগে আৰু এনেকৈ এটা গণতান্ত্ৰিক আন্দোলনক প্ৰতিবাদকাৰীক এনেকৈ এটা গুৰ মৰা আমি কোনো পধ্যে দেখা নাই আৰু এইটো যোনজনে গুৰ মাৰিছে যোনজনে এইটো ধৰি লওক অৰ্ডাৰ দিছিলে এই তেখেতৰ ওপৰত এইটো ব্যৱস্থা হ'ব লাগে Sangti hidipen projenterang Karbing Long Life